এই ভাই ঐ তহঁতৰ ঘৰৰ ওচৰত এইটো কাৰ বাৰ্থডে হৈ আছে অ' টুইউ ভগ টু ইউ কোন টু ইউ এইটো জানো চিনি নাপাং নহয় কিন্তু নাম দেখোন এইটোৱে শুনি আছো হেপী বাৰ্থডে টু ইউ সকলোৰে বিয়া খাইহে আছো গাইজ দুখিত যে মুখনে খুৱাব পৰা নাই বিয়াৰ পিছত ল'ৰা ছোৱালীকেইটা শুনাবলৈ সৰুকে লভ ষ্টৰী এটাও নাই মোৰ জীৱনত গাইজ শ্বপিং কৰিবলৈ আহিছোঁ গাৰ্লফ্ৰেণ্ডৰ লগত এয়া মোৰ গাৰ্লফ্ৰেণ্ড এয়া গাৰ্লফ্ৰেণ্ড মোৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব চিকিউৰিটি গাৰ্ডৰ ইণ্টাৰভিউ দিবলৈ কৈছিলি কেনেকুৱা হ'ল কেলা যোনটো ইণ্টাৰভিউ লৈছিলে খেদি পঠিয়াই দিলে নহয় কেলে হেৰি যোনটো ইণ্টাৰভিউ লৈছে সি সুধিছে যে তুমি ইংৰাজী জানানে মই তেতিয়া তাক ক'লোঁ ছাৰ বোলো ইংৰাজী জানানে সুধিলে যে চোৰটো কি ইংলেণ্ডৰ পৰা আহিব নেকি এনেকৈ সুধিলোঁ খেদি পঠিয়াই দিলে মই কি বেয়া ক'লোঁ বাৰু ঠিকে কৈছে আজি তুমি মোক ইগন'ৰ কৰি দিলা একো নাই কোনো কথা নাই এদিন তুমিও মোৰ ওচৰত আহি কলিজা খুজিবা যিদিনা মই মাংসৰ বেপাৰী হ'ম কালি পৰা মেছেজ দিয়া যে মেছেজটো চিন কৰি পিনে ৰিপ্লাই দিয়ে নে এই কথা এটা হ'লো মোৰ হেণ্ড ৰাইটিং বেয়া মেছেজৰ ৰিপ্লাই দিম হেণ্ডৰাইটিং বেয়াটো সৰস্বতী পূজা আহিয়ে পালেহি গাইজ এইবাৰ সৰস্বতী পূজাত ক্লাছ 6-7ত পঢ়ি থকা বাবু মাইনাহঁতেও নিজৰ নিজৰ পাৰ্টনাৰৰ লগত হাতত ধৰা ধৰিকৈ ঘূৰিব আৰু এইফালে মই খিচিৰি পায়স খাই থাকোঁতে যাব জানো নাই মনটো বেয়া ভাল লাগি আছে কেলে আজি ৰিলেশ্যনশ্বিপত গ'ল নহয় ৰিলেশ্যনশ্বিপত গ'লি ঐ মই এপাক গৈ আহিম সেই গাড়ী ভাড়াটো কিমান ল'লে ঐ জানো নাই মনটো বেয়া ভাল লাগি আছে কেলে আজি ৰিলেশ্যনশ্বিপত গ'ল নহয় ৰিলেশ্যনশ্বিপত গ'লি ঐ মই এপাক গৈ আহিম সেই গাড়ী ভাড়াটো কিমান ল'লে ঐ